চবতকৈ প্ৰথমে সকলোকে নমস্কাৰ। হাই, মই মৃত্যুঞ্জয়। আজি মই যাবলগীয়া হ'ল কলেজ। সেইটোৰ বাবে মই পুৱাই উঠি লৰালৰিকৈ পালোহি চাপৰমুখ। চাপৰমুখত আহি আমাৰ ট্ৰেইনৰ বাবে ভাইটি আৰু মই বহুত টাইম ৱেইট কৰি থাকাত আমাৰ ট্ৰেইনখন বহুত টাইমৰ মূৰত দিলেহি দেখা। ধুনীয়াকৈ ট্ৰেইনত উঠি লৈ আমি মৰ্ণিং ভিউ চাই পালোঁগৈ গুৱাহাটী বাছত উঠি আমি পালোঁগৈ কলেজত গৈ দেখিলোঁ যে প্ৰগ্ৰাম এটা ৰেডি হৈ আছে। মানে বৰ্তমান এতিয়ালৈকে ষ্টাৰ্ট হোৱাই নাই, 1:30 পৰা হ'ব আৰু পূৰা গান বজি আছে। সেইটো বাবে আমি বহি গ'লোঁ কলেজৰ অলপ বেক চাইডে। মানে প্ৰজেক্টৰ কামত মাথাটো এনেই নষ্ট কৰি থৈ দিছে কলেজে, আৰু জানেই কলেজত যে এইটো শান্তি নাই। আৰু এয়াই নহয়, তাৰপিছত লাগি গ'লোঁ মানি ডিপ'জিটৰ কাৰণে কাউণ্টাৰত এটা বহুত দীঘল লাইনৰ বেক চাইডে। এনেও মোৰ কপালখন বেয়াই, আৰু ইমান বেয়া বুলি মই ভবা নাছিলোঁ। ট্ৰেইন পাইছোঁ 4 hours লেট। তো 9:30 ঘৰ আহি পাই মোৰ একো কাম নাই, ধুনীয়াকৈ মই শুই গ'লোঁ। নেক্সট টাইম লগত আকৌ লগ পাম, তেতিয়ালৈকে বাই।